দিখন ঘুমে ঘুমাই কোম্পানির জাহাজে দিখন ঘুমে ঘুমাই কোম্পানির জাহাজে ঢেকিত নুঘুমে ঘুমাই ঢেকিত নুঘুমে ঘুমাই থোৰা দেহাত ৰমে ৰমাই বুকু চমে চমাই দেহাত ৰমে ৰমাই বুকু চমে চমাই তোমাক নেদেখিবৰে পৰা। নমস্কাৰ, আজি আকৌ নতুন ভিডিঅ' দিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিহু নাম ফাঁকিত গম পালেই চাগে আজিৰ টপিকটি কি হ'ব। যেনেকৈ মই আগৰ টপিকখিনিতো মই জোৰা নামে হওক বা যোজনা হওক যেনেকৈ জনাওঁ, ঠিক তেনেকৈ আমাৰ এই আজিৰ টপিকটি হ'ব নিশ্চয় ঢেঁকীক লৈ যিহেতু গালোঁ মই বিহু নাম ফাঁকি। সকলোৱে আমাৰ শিপিনী হওক বা গৃহিণী হওক সকলোৱে বিহুক আমি কেনেকৈ উদযাপন কৰিম তাকে লৈ সকলোৱে ব্যস্ততাৰ মাজত আছে চাগে। তাকেই ভাবিলোঁ আজি আমাৰ এই বিহুৰে যিহেতু আমি ৰঙালী বিহুত পিঠা পনা আমি যোগাৰ কৰোঁ, সেই পিঠা পনা আমি কেনেকৈ যোগাৰ কৰোঁ। ধৰি লওক আমি ঢেঁকী যেতিয়া দিওঁ, ঢেঁকীটো যেতিয়া আমি পিঠা পনাখিনি যোগাৰ কৰোঁ, তেতিয়া আমাৰ ঢেঁকীৰ সঁজুলিখিনি কি কি। আমাৰ ঢেঁকীৰ অকল ঢেঁকীয়ে নহয়, ঢেঁকীত আমাৰ বহুতখিনি সঁজুলিৰ নাম আছে, তাৰ লগত অংগ কিছুমান আছে। মই সেই অংগখিনিক আজি আপোনালোকৰ মাজত দেখুৱাম বুলি আজি এই ভিডিঅ'টি বনাইছোঁ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'টি যেনেকৈ ভাল পাইছে ঠিক তেনেকৈ এইটো ভিডিঅ' আপোনালোকে ভাল পাব বুলি। চনী এগৰাকী আছে, তাই আপোনালোকক দেখুৱাবলৈ কাৰণে ৰৈ আছে। একজেক্টলি মানে ঢেঁকীটো আমি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া কেনেধৰণৰ পজত থাকে। এই ভৰি যে দি আছে, এই ভৰি দি থকা পৰ্চনটোক কোৱা হয় নেজ বুলি। মই ইয়ালৈকে যিহেতু দেখা পাইছে এই ধুনীয়াকৈ এইটো দীঘলকৈ আছে, ইয়াত এটা সুৰুঙা আছে য'ৰ পৰা নেকি ভৰাই ইয়ালৈকে আনিছে, এইটোক হলখা বুলি কোৱা হয়। আৰু এইটো দেখা পাইছে যে প্ৰেছাৰৰ যোনটো এই হলখাডালক ধৰি আছে, মানে প্ৰেছাৰ ৰখাই থৈছে, এইটোৰ নাম কটৰা বুলি কয়। এই দুটাটো কটৰা দেখ। আৰু এই যোনটো মিডিল পইণ্টত আছে নেজ বুলি ক'লোঁ নহয়, এইডোখৰ এতিয়া মাছ বুলি কোৱা হয়। মাছ বুলি কোৱা হয় এইটো, কাৰণ এইটো মাজত আছে যিহেতু তাৰ কাৰণে মাছ বুলি কোৱা হয়। এই পৰ্চনটোক কয় গৰিহলি বুলি। আৰু এই ভিতৰত যে দেখা পাইছে অলপ গাঁত হৈ আছে সেইডোখৰ খুবলি বুলি কয়। দেখা পাইছে চাগে ধুনীয়াকৈ মাৰি এডাল ধৰি আছে। আৰু এই মাৰিটো আচলতে ব্যৱহাৰ কৰা হয় যেতিয়া এজনীয়ে যেতিয়া ঢেঁকীত পিঠা খুন্দিবৰ কাৰণে চাউলখিনি দিয়ে, ঠিক তেতিয়া প্ৰেছাৰটো পৰোঁতে সেই চাউলখিনি বাহিৰলৈ ওলাই আহে। আৰু তেতিয়া কি কৰে, এই মাৰিডালেৰে সেই চাউলখিনি ভিতৰলৈ খুবলিলৈ সোমাই দিবলৈ কাৰণে এই মাৰিডাল ব্যৱহাৰ কৰে। আৰু মাৰিডাল বৰণি মাৰি বুলি কোৱা হয়। হয়তো ঠাই বিশেষে নামবিলাক বেলেগ হ'বও পাৰে। আৰু এইটো যে দেখা পাইছে মাইনাগৰাকী ধুনীয়াকৈ ধৰিছে ৰছীডাল, সতিনী জৰি বুলি কয়। গতিকে ভিডিঅ'টি আপোনালোকে দেখা পালে, আৰু মই যিহেতু চেষ্টা কৰিলোঁ আপোনালোকক ঢেঁকীৰ যোনখিনি পাৰ্টছ মই আপোনালোকৰ নাম সহকাৰে আপোনালোকক দেখুৱাবলৈ কাৰণে, আৰু নাম কি পাৰ্টছ কি নাম মই সেইখিনি আপোনাৰ পাৰ্টছকৈ দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে বুলি। যিহেতু এইটো ভিডিঅ' দিয়াৰ উদ্দেশ্য এইটো আছিলে যে আমি কেতিয়াবা বিহু নাচিবলৈ গ'লে মঞ্চত আমাক কেতিয়াবা বিচাৰকে প্ৰশ্ন কৰে ঢেঁকীৰ পাৰ্টছখিনিৰ নাম, মানে অংগখিনিৰ নাম জনাবৰ কাৰণে তেওঁলোকে কয়। ঠিক তেনেকৈ তাৰ কাৰণে মই ভাবিলোঁ সুবিধা হ'ব আপোনালোকৰ এইখিনি ভিডিঅ' চোৱাৰ পিছত যে কোনটোক থোৰা কয়, কোনটোক গোল কয়, সেইটো কাৰণে মই এই ভিডিঅ'টি বনালোঁ। আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে বুলি। আৰু ইয়াৰ লগতে সদায় কোৱাৰ দৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা কুৱাৰী থাকে জানিবৰ কাৰণে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাওক। আৰু খুব যদি বেছি ভাল পায় তেতিয়াহ'লে মানে শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ লগতে ৰঙালী বিহুৰ আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।